ৰাতিপুৱা মজিৰৰ পৰা আহিলোঁ, অহাৰ পাছত অলপ খোজ কাঢ়িলোঁ, খোজ কঢ়াৰ পাছত বৰষুণ আহিলে, তাৰপাছত অলপ শুই দিলোঁ। এতিয়া উঠিছোঁ, উঠি পেলাই চাহকণ খাই ল'লোঁ। তাৰপাছত এতিয়া কি কৰিম আপোনালোকক কৈ আছোঁ। সকলোসকল কি খবৰ, আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান ৰাতিপুৱা 5টামান বাজিছে। মই মছজিদলৈ গৈছিলোঁ, মছজিদৰ পৰা ওলাই আহি আছোঁ। আপোনালোকে কি সুন্দৰ পৰিৱেশ চাওক, ৰাতিপুৱা বেলিটো ওলাও হৈছে চাওক। এইটো আমাৰ তিনিআলি, অলপ খোজকাঢ়ি লওঁ। গ'ল ৰাতিপুৱা মছজিদৰ পৰা আহিলোঁ, অহাৰ পাছত অলপ খোজ কাঢ়িলোঁ, খোজ কঢ়াৰ পাছত বৰষুণ আহিলে, তাৰপাছত অলপ শুই দিলোঁ। এতিয়া উঠিছোঁ, উঠি পেলাই চাহকণ খাই ল'লোঁ। তাৰপাছত এতিয়া কি কৰিম আপোনালোকক কৈ আছোঁ। বন্ধুসকল, ঘৰতে আছোঁ, ক'তো যোৱা নাই। যিহেতু আজি বৰষুণ দিলে ঘৰতে থাকিম। আপোনালোকক কেইটামান প্ৰশ্ন কৰিম। প্ৰশ্নকেইটা আপোনালোকে যদি নাজানে মই আপোনালোকক উত্তৰ দি দিম। এজন ৰাতি নেদেখে, তেখেতে দিনত দেখে, তেখেতে সপোন দেখে নাই? তাৰপাছত এজন মানুহে অলপ অলপ দেখে, তেখেতে সপোন দেখে নে নেদেখে? আৰু এজন মানুহে একেবাৰে নেদেখে, তেওঁ সপোন দেখে নে নেদেখে? আপোনালোকক উত্তৰকেইটা কৈ আছোঁ, আপোনালোকে ভাবকল। উত্তৰটো মই কৈ দিছোঁ, শুনক। আপোনাৰ মোৰ এজন ফ্ৰেণ্ড আছিলে, ফ্ৰেণ্ডজনে মোক প্ৰশ্ন কৰিছিলে যে হেৰি মোক যি বুলি কয় আৰু। তাৰপাছতে মই বিশেষকৈ নামটো মেনশ্যন নকৰোঁ আপোনালোকক। মোৰ ফ্ৰেণ্ডজনে প্ৰশ্ন কৰিছিলে যে দাদা, কণা মানুহে সপোন দেখে নাই? তাৰপাছতে মোৰ এজন ফ্ৰেণ্ড আছিলে, তেখেতো অন্ধ হয়, তেখেতক সুধিলোঁ যে আপুনি সপোন দেখে নে নেদেখে? তেতিয়া মোক ক'লে যে মই সৰুৰ পৰা নেদেখোঁ, যিহেতু মই সপোনো নেদেখোঁ। তাৰপাছত মই এজন মানে অলপ কম দেখে, অলপ ধুন্দুলাকৈ দেখে, তেখেতক প্ৰশ্ন কৰিলোঁ, তেওঁক সুধিলোঁ যে আপুনি সপোন দেখে নে নেদেখে? তাৰপিছত তেখেতে ক'লে যে মই সপোন দেখোঁ, কিন্তু মোৰ সপোনবিলাকো ধুন্দুলা লিখীয়া হয়। তাৰপিছত যিজনে ৰাতি নেদেখে তেখেতকো সুধিলোঁ, তেখেতে ক'লে যে মই দিনত দেখোঁ আৰু ৰাতিহে নেদেখোঁ, কিন্তু মই সপোনো দেখোঁ। বন্ধুসকল, আপোনালোকে কমেণ্ট এটা কৰি জনাব যে মোৰ প্ৰশ্নটো শুনি কোনে আপোনালোকে উত্তৰটো ভাবিছিলে। বন্ধুসকল, চাওঁতে দুপৰীয়া হৈ গ'ল, ভাতকেইটা খাই লওঁ। এয়া ৰঙালাও, আলু ভাজি, দাইল। ল'ৰাটো স্কুলৰ পৰা আহিলে। স্কুলত কি পঢ়িলা? স্কুলত কি পঢ়িলা? উৎপাত কৰিছিলে নে? ব'লক আজি পুখুৰী সিঁচা চাবলৈ যাওঁ বন্ধুসকল। চাওঁতে ৰাতিয়ে হ'লহি, এতিয়া 10টামান বাজিবৰ হ'ল, মোৰো শুবৰ সময় হ'ল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব লাগিব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে ভিডিঅ'টো কোন জেগাৰ পৰা চাই আছিলে।